Hello guys and guys, welcome back to my another video. আৰু সকলোকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিলো দেৰিকে হলেও তো আজিৰ ভিডিওটো মানে বিহুৰ ওপৰত তো আহক অকল মানে দেৰি নকৰি জলদি ভিডিওটো ষ্টাৰ্ট কৰো কাৰণ বহুতখিনি আছে দেখুৱাবলৈ আপোনালোকক মই বিহুৰ কি কৰিলো তো জলদি ভিডিওটো ষ্টাৰ্ট কৰো আৰু ৰাতিপুৱাই লালে দুটা লগত বজাৰ যাওঁ বুলি দৈ বুক নাছিলে তো দৈ আনোগে আৰু ক্ৰীম আনিলোঁ চিৰা খাবলৈ দেউতাই বোলে বৈ অকণমান এইখিনি পাহোঁগৈ এনেকৈ কৈ মোক ঘৰত যেনেকৈ আছিলোঁ তেনেকৈ টাউনলৈ লৈ আহিলে ঘৰলৈ গৈ আমি সকলোৱে একেলগতে মিলি জলপান খালোঁ মই মানে হেনা কৰিম ঘৰলৈ আহিলোঁ যিহেতু আৰু সেইটো কাৰণে হেনা কৰিম এয়া হেনাখিনি লৈ লৈছোঁ কালিয়ে তিয়াই থৈছিলোঁ চাহপাত দিছিলোঁ আৰু ইয়াতে ঘৰতে কুকুৰা আছে আমাৰ মানে মুৰ্গী আছে মুৰ্গী ডিম এটা দিলোঁ আৰু ৰঙাকৈ চাহপাতৰ মানে চাহ পানী ইয়াতে দি এড কৰি লৈছোঁ দেখাই দিয়া এতিয়া হেনা কৰিম দেই কাৰণ মোৰ চুলিখিনি অলপ কালাৰ কৰিবলৈ ভাবিছোঁ এইটো পুষ্পা হেনা ৰঙা হয় বুলি গম পাওঁ কিন্তু এতিয়া চাওঁ ৰঙা হয়নে নহয় এতিয়া মানে দুপৰীয়া হ'ল আৰু ইমানেই আমনি লাগিছে বিহু এবাৰ সঁচাকৈ লগা নাই কাৰণ আমাৰ ঘৰত তেনেকৈ বিহু পতাও নহ'লে চোৱা লাগি আছিলে যিহেতু সেইকাৰণে বিহু পতা নহ'লে আৰু সেইকাৰণে বিহু লগা নাইকিয়া আৰু এতিয়া ভাইটি বোলে ভোক লাগিছে আম কাটো আৰু আম কাটি মেলি খাওঁ তাৰপিছত চাওঁ ফটো মৰাৰ কথা আছিলে কি হয় জানো এতিয়ালৈকে দেখোন মানে ৰ'দটো অলপ কমিব দিছোঁ আৰু তাৰপিছত ফটো মাৰিম কপৌ ফুলো ফুলি আছে সেয়াও আপোনালোকক দেখাম তো চাই থাকিব মোৰ আমটো মানে সাংঘাতিক টেঙা ওলালে সেইকাৰণে আৰু ৰুকি খাবলগীয়া হৈছে বিহু মানিবলৈ নেপালেও যদিও ভাত সাজ একেলগতে খোৱাৰ তৃপ্তি বেলেগ আৰু মায়ে এপিনে বিচনীৰে বিচা নিয়মো কৰিলে মানে কি ক'ম এক্সপাৰ্টো নহয় ঠিক আৰু অলপ জানো মেলো এতিয়া মানে পিঠা পুৰিবলৈ লৈছোঁ দীঘল পিঠাটো যে তিলৰ সেইটো তিলৰ নুপুৰো আজি অলপ এয়া নাৰিকল ৰুকিলোঁ নাৰিকল ৰুকি চেনি মিক্স কৰি থোৱা আছে ইয়াতে পিঠাগুড়ি এয়া এখন টাৱাতে এতিয়া পুৰিম আৰু জুই দি দিছোঁ পূৰা তিলৰ নুপুৰো মানে হেৰি হ'ল আমাৰ ঘৰত ইমান তিলৰ মানে নাখায় নাৰিকলৰটো বেছি খাবলৈ সোৱাদ লাগে সেইকাৰণে এতিয়া নাৰিকলৰটোকে পুৰোঁ আৰু দেখাক আৰম্ভ এতিয়া মই পিঠা পুৰিছোঁ ধুনীয়া হৈছে বাৰু পিঠাকেইটা বেয়া হোৱা নাই পুৰি দেখাওঁ আপোনালোকক এইখিনিতে সকলোলৈকে ৰঙালী বিহুৰ বহুত শুভেচ্ছা জনালোঁ আৰু এয়া মই পিঠা পুৰিব জানো মায়ে শিকাইছিলে ৰুবলৈ দাবলৈ সকলোবোৰ মায়ে শিকালে আৰু এইবোৰক লৈ বহুত বেছি গৌৰৱ কৰোঁ অসমীয়া ছোৱালী হৈ পিঠা পুৰিব নাজানিলে হয়নে বাৰু পিঠাকেইটা মানে ধুনীয়াকৈ উঠিলে ভাল লাগে আৰু ধুনীয়াকৈ উঠিছে আঠাটো ধুনীয়া হয় বৰা চাউল ঘৰৰে বৰা চাউল আৰু ধুনীয়া হৈছে মাহঁতে ঢেঁকীতে খুন্দিলে তাৰপিছত এতিয়া পিঠা পনা বনাই আছোঁ এই ভাগ মই বনালোঁ কেইটা হ'ল হিচাপ কৰা নাই আৰু এই ভাগ মায়ে বনালে কাৰটো ধুনীয়া হৈছে ক'ব দেই এইপিনে নাকৰ পানী বৈ মানে মোৰ অৱস্থা বেয়া হৈ গৈছে চকু পানী বোৱালোঁ অলপ সময় নাকৰ পানী বোৱালোঁ এতিয়া হৈ গ'ল আৰু পিঠা সামৰিম আৰু কেইটা হ'ল হিচাপ কৰি মেলি ৰাতি আকৌ মায়ে মই মিলি কাষ্টাৰ্ড বনালোঁ মানে কি হয় বিহু বতৰ যিহেতু সুদাকৈ খাবলৈ মন নাযায় আৰু কাষ্টাৰ্ড খোৱাটো ভালো যিহেতু ইয়াত ড্ৰাই ফ্ৰুটছ থাকে আৰু ফ্ৰুটছবিলাক থাকে ভাইটিহঁত আছে সেইকাৰণে মই বেছি বনালোঁ আৰু শুতে আমাৰ প্ৰায় 11:30মান বাজিলে কালি ৰাতি কাষ্টাৰ্ড বনাইছিলোঁ এতিয়া মানে কাষ্টাৰ্ডটো খাম আৰু ফাৰ্ষ্ট টাইম মোৰ ধুনীয়া হৈছে মাহঁতে চবেই খালে মইহে খাবলৈ থাকিলোঁ সেইটো কাৰণে এতিয়া মই খাইছোঁ আৰু ৰাতিপুৱাই মানে বা ওলালেহি ডাঙৰ বা ওলালেহি আৰু এয়া এতিয়া জলপান খাইছে হাঁহি আছে ভিনদেউ অকণমান লাজ কৰিছে বোলে নোলা কৈছে এয়া ভাইটি কৰি দিছে কেনেকুৱা হৈছে মই বনোৱা কাষ্টাৰ্ডটো একদম মজা টিপটপ ন মানে হাঁহি আছে বাইদেউগৰাকী আৰু চাহ দিছে এতিয়া আৰু ঘৰ আহি মই এনেই কাম পাওঁ আৰু মানে ঘৰটো হাতেৰে মই মুচি ভাল পাওঁ যে সেইদিনাখন আহি মই মুচিছোঁ আকৌ গম পালে আজি আকৌ মুচিব লগা হৈছে একদম উপায় নাই কি হৈছে আৰু ঘৰ আহিও কাম কৰিব লাগে কাম কৰি দিয়ে নিৰামিষ ভাতটোকে প্ৰথমে আহিছে যে খাইছা এপিনে কি খাইছে ৰুটি খাইছে এপিনে এই ভাত খাইছে বমাই ডিম ফ্ৰাই কৰি দিছে এতিয়া মই মানে যাবলৈ ওলালোঁ আৰু
গোলাঘাটলৈ আকৌ কাইলৈৰ পৰা আকৌ ডিউটি আছে, ডিউটিলৈ যাম আৰু সেইকাৰণে এতিয়া ওলালোঁ। বায়ে উইংগাৰত থৈ আহিব, তাৰপিছত উইংগাৰৰ পৰা গোলাঘাট যাম, সেইখিনিৰ পৰা ৰুমলৈ যাম আৰু বেয়া লাগিছে, উপায়ো নাই, যাব লাগিব এতিয়া। মাহঁতে মা গ'ল এপিনে, তাৰপিছত আহি পেলাই বস্তু পাতি সামৰি দিলে আৰু এতিয়া যাওঁ আৰু। ভাবিছিলোঁ ফটো মাৰিম, কিবা কৰিম, একোৱে কৰিবলৈ নহ'লে। ঘৰত আহিলোঁ মানে সময় নোহোৱা নিচিনাই হয় আৰু ঘৰলৈ আহিলে। তাৰপিছত এতিয়া যাবও লাগিলে, এতিয়া সোনকালে মানে বাহঁতে পিনে যাব, সেইটো কাৰণে সোনকালে মোক থৈ আহেগৈ আৰু টাউনতে। তাৰপিছত উপায়ো নাই, মই ভাবিছিলোঁ বিহু বতৰ যিহেতু পিছত আহিলে মাৰিব লাগিব আৰু ফটো ভিডিঅ' এনেকৈ কৰিব লাগিব। এতিয়া সময়ো নহ'লগৈ আৰু ৰুমত বেয়াও লাগে, আজি চাগে ৰুমত বহুত বেয়া দিব, উপায়ো নাই। এয়া মই যাবলৈ ওলালোঁ, আকৌ আপোন ঠাইখন এৰি বেলেগ এখন ঠাইলৈ যাব লাগিব, উপায়ো নাই। আজিলৈ ইমানেই, বাই বাই।